2020 চনৰ আগত পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি আছিল বিল গেটছ। তাৰ পিছত 2020 চনত পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি আছিল জেফ বেজাছ, আৰু তেতিয়া তেওঁৰ সম্পত্তি আছিল $113 বিলিয়ন। আৰু তেতিয়া ইলন মাস্কৰ মুঠ সম্পত্তি আছিল মাত্ৰ $27 বিলিয়ন। জুলাই 2020 চনত ৱাৰেন বাফেটক পিছ পেলাই এলন মাস্ক পৃথিৱীৰ সপ্তম সকলোতকৈ ধনী ব্যক্তি হৈ উঠে, আৰু নৱেম্বৰ 2020ত বিল গেটছক পাছত পেলাই পৃথিৱীৰ দ্বিতীয় ধনী ব্যক্তি হয় এলন মাস্ক। তাৰপিছত জানুৱাৰী 2021 চনত জেফ বেজাছক পিছ পেলাই বৰ্তমান পৃথিৱীৰ সকলোতকৈ ধনী ব্যক্তি হ'ল এলন মাস্ক, য'ত 2020 চনত এলন মাস্কৰ নাম টপ 50ৰ ভিতৰত আছিল, আৰু আজি নম্বৰ 1ৰ তাজ তেওঁৰ মূৰত আছে। যোৱা 12 মাহত এলন মাস্ক যিমান ইনকাম কৰিছে সিমান বিল গেটছৰ মুঠ সম্পত্তিও নাই। ইলন মাস্কৰ যেতিয়া মাত্ৰ 12 বছৰ বয়স, যেতিয়া আমি কাৰ্টুন চাইছিলোঁ ঠিক তেতিয়াই ইলন মাস্ক মাত্ৰ 12 বছৰ বয়সত ভিডিঅ' গেম বনাই সেই গেমক $500 এটা কোম্পানীক বিক্ৰী কৰি দিয়ে। ইলন মাস্ক সৰুৰ পৰাই বেলেগ ল'ৰা ছোৱালীতকৈ বেছি ইণ্টেলিজেণ্ট আছিল, সেইকাৰণে বাকী ল'ৰা ছোৱালীৰ লগত ইলন মাস্ক থাকিব নোৱাৰিছিল। ইলন মাস্কে কয় স্কুলত তেওঁৰ কোনো বন্ধু নাছিল, সেইকাৰণে কিতাপক তেওঁ বেষ্ট ফ্ৰেণ্ড বনায়, আৰু উঠোতে বহুতে খাওঁতে শুওঁতে দিন ৰাতি মাত্ৰ কিতাপ পঢ়িছিল। সৰুকালত ইলন মাস্কৰ মা দেউতাকে ভাবিছিল ইলন মাস্কে কম শুনিবলৈ পায়, কিন্তু সত্যটো আছিল ইলন মাস্ক কাৰো কথা শুনা নাছিল, কাৰণ যেতিয়া ইলনে কোনো কাম কৰিছিল সম্পূৰ্ণ ফ'কাছ কেৱল সেই কামৰ ফালে আছিল। য'ত এজন সাধাৰণ মানুহে প্ৰতি সপ্তাহত 40ৰ পৰা 50 ঘণ্টা কাম কৰে, তাত তেওঁ 100 ঘণ্টা কাম কৰে, আৰু ইলন মাস্ক নিজৰ কামৰ পৰা কেতিয়াও ছুটি নলয়। এইটো কোনো ভাগ্যৰ কথা নহয়, এইটো এটা জেদৰ কথা, আৰু এইটো এটা বহুত ডাঙৰ জেদ, আৰু এই জিদৰ কাৰণেই ইলন মাস্ক সেইটো কৰি দেখুৱাই যিটো কৰাৰ কোনেও কল্পনাও নকৰে। ইলন মাস্ক সমস্যা সমাধানৰ বাবে বহুকেইটা কোম্পানী খুলি দিয়ে। তেওঁ দেখিছিল কেৱল মাত্ৰ বেংকৰ চেক ভাঙিবৰ কাৰণে বেংকৰ সন্মুখত বহুত দীঘল শাৰী পাতিবলগীয়া হয়, সেইকাৰণে তেওঁ ভাবে এটা অনলাইন পে'মেণ্ট ছিষ্টেম তৈয়াৰ কৰা যাওক, আৰু সেইকাৰণে তেওঁ X.comৰ আৰম্ভণি কৰে। পিছলৈ তেওঁ ইনফিনিটি কোম্পানীৰ লগত যুক্ত হৈ নতুন এটা কোম্পানী তৈয়াৰ কৰে, যাৰ নাম হয় পে'পাল। পাছত ইবে পে'পালক $1.5 বিলিয়ন দি ক্ৰয় কৰি লয়। তাৰ পৰা ইলন মাস্ক $180 বিলিয়ন পায়, আৰু তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ 23 বছৰ। তেতিয়া যদি ইলন মাস্কে বিচাৰিলেহেঁতেন নিজৰ বাকী জীৱনটো এনজয় কৰিয়ে কটাব পাৰিলেহেঁতেন, কিন্তু নহয়, এই সকলো টকা তেওঁ নতুন এটা কোম্পানীত ইনভেষ্ট কৰি দিয়ে, যাৰ নাম আছিল SpaceX। তেতিয়া ৰাছিয়া ৰকেট টেকন'লজিত বহুত ভাল আছিল, সেইকাৰণে তেওঁ ৰাছিয়া যায় ৰকেট কিনিবলৈ, কিন্তু তাত তেওঁক বহুত ঠাট্টাও কৰা হয়। তাৰ পাছত ঘূৰি আহি তেওঁ সকলোখিনি নিজে শিকিবলৈ লয়, আৰু কেৱল মাত্ৰ কিতাপ পঢ়ি। যেতিয়া ইলন মাস্ক তেওঁৰ প্ৰথম ৰকেট লঞ্চ কৰে সেইটো ফেইল হৈ যায়, কিন্তু ইলন মাস্ক হাৰ মানা নাই। তাৰ পাছত তেওঁ আৰু এটা ৰকেট লঞ্চ কৰে, সেইটো স্পেচত গুচি যায়, কিন্তু অৰ্বিটত যাব নোৱাৰিলে। এই ফেইলিয়ৰৰ পাছতো তেওঁ দ্বিতীয় ৰকেট লঞ্চ কৰে, কিন্তু সেইটোও স্পেচত গৈ বেলেগ এটা ৰাস্তাত গুচি যায়। তিনিওটা ৰকেট ফেইল হোৱাৰ কাৰণে তেওঁৰ বহুত বেছি লছ হয়, আৰু বহুত ফাণ্ডিঙো বন্ধ হৈ পৰে, আৰু সেইকাৰণেই নাছাই তেওঁৰ লগত ডিল কৰা নাছিল। কিন্তু ইলন মাস্ক হাৰ মানা নাই। শেষত তেওঁৰ চতুৰ্থ ৰকেট লঞ্চ কৰে, আৰু চতুৰ্থ ৰকেট সফল হয়, আৰু সেই কোম্পানীও সফল হৈ পৰে। তাৰ পাছত তেওঁ আৰু এটা সমস্যা সমাধানৰ কাৰণে নতুন এটা কোম্পানী আৰম্ভণি কৰে। তেওঁ দেখে যে কয়লাৰ পৰা বহুত প্ৰদূষণ সৃষ্টি হৈছে, আৰু সেইকাৰণে তেওঁ ছ'লাৰ চিটি তৈয়াৰ কৰে। তাৰ পাছত আৰু বেছি প্ৰদূষণ কমাবৰ কাৰণে ইলন মাস্কে ইলেক্ট্ৰিক কাৰ বনোৱা আৰম্ভ কৰে, কিন্তু তাৰ কাৰণে কোনো ইনভেষ্টৰ পোৱা নাছিল, কাৰণ সকলোৱে ভাবিছিল ইলেক্ট্ৰিক কাৰ কেৱল মাত্ৰ শিশুসকলৰ বাবেহে হয়। সেইকাৰণে ইলন মাস্কে নিজৰ $6.3 বিলিয়ন সেই কোম্পানীত ইনভেষ্ট কৰি দিয়ে, আৰু সেই কোম্পানীৰ নামটো আপোনালোক সকলোৱে জানে, আৰু সেইটো হ'ল টেছলা।
ইলন মাস্কে তেওঁৰ টেছলা গাড়ীক ইমান ধুনীয়াকৈ তৈয়াৰ কৰে যাতে প্ৰত্যেকজন মানুহৰ পচন্দ হয়। তাৰ পাছত টেছলাও বহুত বেছি সফল হৈ পৰে। তাৰ পাছত ইলন মাস্কে দ্য বৰিং কোম্পানীৰ আৰম্ভণি কৰে, কাৰণ ট্ৰেফিক কম কৰিবলৈ আজি বহুত দেশেই টাৰ্নেল তৈয়াৰ কৰি আছে। আৰু এই আইডিয়াটো ইলন মাস্কৰ মাথাত তেতিয়া আহে যেতিয়া তেওঁ জেমত ফচি যায় আৰু তেওঁৰ কামৰ কাৰণে দেৰি হৈ যায়। ইয়াত যদি কোনো সাধাৰণ মানুহ হ'লহেঁতেন, এই ক্ষেত্ৰত তেওঁ কেৱল চৰকাৰক দোষাৰোপ কৰিলেহেঁতেন। মাত্ৰ এইখিনিয়ে নহয়, আগন্তুক সময়ত ইলন মাস্কৰ 42,000 ছেটেলাইট স্পেচত লঞ্চ কৰা হ'ব। তাৰ ফলত পৃথিৱীৰ সকলো মানুহে কোনো প্ৰকাৰৰ বাফাৰিং নোহোৱাকৈ ইণ্টাৰনেটৰ মজা ল'ব পাৰিব। টেছলা, স্পেচএক্স, পে'পাল, SolarCity, X.com, নিউৰেলিংক, জিপ2, হাইপাৰলুপ, OpenAI, ষ্টাৰলিংক এইবিলাক হৈছে ইলন মাস্কে তৈয়াৰ কৰা টপ কিছু কোম্পানীৰ নাম। এবাৰ ভাবক বন্ধুসকল, যদি এজন মানুহে ইমানবোৰ কৰিব পাৰে, তেন্তে আপুনি নিজৰ জীৱনক পৰিৱৰ্তন কৰিব নোৱাৰিবনে? অৱশ্যই পাৰিব, মাত্ৰ নিজৰ চিন্তাধাৰাক পৰিৱৰ্তন কৰক। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। থেংকছ ফৰ ৱাচিং।